ককায়ে সাজি দিয়া বগলীৰ ঘৰখনৰ ভিতৰত যেতিয়া গৈ চাইছিল তেতিয়া ভাই ককায়ে চাই আচৰিত হৈ পৰিছিল যে তাৰে পোহনীয়া বগলীটো দুটা কণী পাৰিছিল। কণী পাৰাৰ কাৰণে ভাই ককাই দুজনে মিলি বগলী চৰাইটোক মৰম কৰি দি আছিল। সময়টো আছিল তেতিয়া বাৰিষাৰ বতৰ। চাৰিওফালে ধাৰাসাৰে পৰি আছিল বৰষুণ। ধাৰাসাৰ বৰষুণৰ লগতে জোৰ জোৰকৈ হৈ আছিল ধুমুহা বতাহ। বহু সময় ধুমুহা বতাহ হোৱাৰ পাছত যেতিয়া ধুমুহা বতাহ কমি গৈছিল তাৰ পাছতে ধুমুহা বতাহ কমি যোৱাৰ পাছত এজন ব্যক্তি যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়া ব্যক্তিজনে ঘৰৰ কিনাৰত থকা বাঁহজোপাৰ তলৰ পৰা এটা বগলীৰ পোৱালীক উদ্ধাৰ কৰে। ব্যক্তিজনে বগলীৰ পোৱালীটোক হাতত লৈ ব্যক্তিজনে ভাবিছিল যে ধুমুহা বতাহৰ ফলতে বগলীৰ পোৱালীটো বাঁহজোপাৰ ওপৰৰ পৰা তললৈ পৰি গৈছিল। ব্যক্তিজনে বগলীৰ পোৱালীটোক হাতত লৈ ব্যক্তিজনে আকৌ বাঁহজোপাৰ তললৈ গৈ বগলীৰ পোৱালী বিচাৰি ফুৰিছিল। কিন্তু ব্যক্তিজনে বহু সময় বিচাৰাৰ পাছত ব্যক্তিজনে দেখিবলৈ পাইছিল যে বাঁহজোপাৰ তলতে আৰু দুটা বগলীৰ পোৱালী পৰি মৰি আছিল। ব্যক্তিজনে ভাবিছিল যে বাঁহজোপাৰ ওপৰৰ পৰা পৰি যোৱাৰ কাৰণতে বগলীৰ পোৱালীবোৰ মৰি আছিল। তাৰ পাছতে ব্যক্তিজনৰ হাতত থকা জীয়াই থকা বগলীৰ পোৱালীটোক ব্যক্তিজনে তাৰ ঘৰলৈ লৈ গৈছিল। ঘৰলৈ নিয়াৰ পাছত ব্যক্তিজনে বগলীৰ পোৱালীটোক সৰু সৰু মাছ খাবলৈ দিছিল। কিন্তু ব্যক্তিজনে দেখিবলৈ পাইছিল যে সৰু এই বগলীৰ পোৱালীটো ব্যক্তিজনৰ হাতৰ পৰা মাছবোৰ খাবলৈ ধৰিছিল। তেতিয়াই ব্যক্তিজনে বগলীৰ পোৱালীটোক ভালকৈ পুহিবলৈ আৰম্ভ কৰিছিল। কিন্তু এদিন ৰাতিপুৱা ব্যক্তিগৰাকী যেতিয়া ভাটেদি গৈ আছিল তেতিয়া তাৰ সৰু ভাইটি আৰু এটা বগলীৰ পোৱালী কোবৰাজনো লৈ আহিছিল। তেতিয়া ভাই ককাই দুইটা মিলি দুটা বগলীৰ পোৱালীক ভালকৈ পুহিবলৈ আৰম্ভ কৰিছিল। এনেকৈ ভাই ককাই দুজনে মিলি খাল বা বিলত চেপা পাতি পুঠি মাছ বা দাৰিকণা মাছ ধৰি ঘৰলৈ নিয়াৰ পাছত বগলীৰ পোৱালী দুটাক খুৱাই দিছিল। আৰু বগলীৰ পোৱালী দুটাও ভাই ককাইৰ মৰম পোৱাৰ পাছত এতিয়া ভাই ককাইৰ লগতে থাকিবলৈ আৰম্ভ কৰিছিল। আৰু ভাই ককাইও সকলো সময়তে বগলীৰ পোৱালী দুটাক যতন কৰিবলৈ আৰম্ভ কৰিছিল। আকৌ কেতিয়াবা ভাই ককাই দুজনে মিলি বগলীৰ পোৱালীবোৰৰ কাৰণে বজাৰৰ পৰা সৰু সৰু মাছ কিনি লৈ ঘৰলৈ আহে। ঘৰলৈ অহাৰ সময়তে বগলীৰ পোৱালীবোৰ মাছবোৰ দেখাৰ লগে লগে ভাই ককাইৰ ওপৰতে জঁপিয়াই পৰে। এনেকৈ বগলীৰ পোৱালী দুটাৰ লগত ভাই ককাইৰ মৰমৰ সম্পৰ্ক গঢ়ি উঠে। কিন্তু এদিন কিবা এটা কাৰণতে দুটা পোহনীয়া বগলীৰ পোৱালী দুটাৰ মাজত এটা বগলীৰ পোৱালী মৰি গৈছিল। তাৰ পাছতে ভাই ককাই দুজনে মিলি জীয়াই থকা বগলীৰ পোৱালীটোক এটা লোহাৰ পিঞ্জৰাৰ ভিতৰত সোমাই ৰাখিছিল যাতে কোনো বনৰীয়া মেকুৰী আহি বগলীটোক আক্ৰমণ কৰিব নোৱাৰে। এনেকৈ প্ৰায় 8 পৰা 9 দিন যোৱাৰ পাছত তাৰে পোহনীয়া বগলীটো এতিয়া অলপ অলপকৈ উৰিবলৈ ধৰিছিল। কিন্তু ভাই ককাই দুজনে মিলি এতিয়া বগলীটোক সকলো সময়তে এৰি ৰাখিছিল। মুক্ত আকাশত বগলী চৰাইটোক এৰি ৰখাৰ পাছতো ভাই ককাইক এৰি কেতিয়াবা যোৱা নাছিল বগলী চৰাইটো। কেতিয়াবা আকাশত, আকৌ কেতিয়াবা খাল বা বিলৰ মাজত উৰি ফুৰিছিল বগলীটো। আকৌ কেতিয়াবা ভাই ককাই দুজনে মিলি তাৰে পোহনীয়া বগলীটোক এৰি দিছিল খাল বিলৰ মাজত। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে তাৰে পোহনীয়া বগলীটো ভাই ককাইৰ ওচৰলৈ উভতাই আহে। এনেকৈ বগলীটোৰ লগত ভাই ককাইৰ মৰমৰ সম্পৰ্ক আৰু গভীৰ হৈ উঠে। কেতিয়াবা ভাই ককাই দুজনে মিলি বগলী চৰাইটোক হাতত লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে। আকৌ কেতিয়াবা ভাই ককাইৰ লগতে ঘৰৰ ভিতৰতে তাৰে পোহনীয়া বগলীটো ঘূৰি ফুৰে। কেতিয়াবা পালঙৰ ওপৰত, আকৌ কেতিয়াবা ভাই ককাইৰ লগত ঘূৰি ফুৰে বগলী চৰাইটো। এনেকৈ কেইদিন যোৱাৰ পাছত ভাই ককাই দুজনে মিলি ঘৰৰ ভিতৰতে কাঠ দি এখন ঘৰ সাজি দিছিল। ঘৰটো সাজাৰ কেইদিনমান পাছতে বগলী চৰাইটো ঘৰখনত তেতিয়া থাকিবলৈ আৰম্ভ কৰিছিল। ঘৰখন সাজি দিয়াৰ কেইদিন পাছতে ভাই ককাই চাবলৈ পাইছিল যে তাৰে পোহনীয়া বগলীটো পুখুৰীৰ কিনাৰত বহি সৰু সৰু গছৰ ডালি ভাঙি আছিল। তাৰ পাছতে ভাই ককাই দুজনে মিলি সৰু সৰু গছৰ ডালিবোৰ ভাঙি ভাঙি তাৰে পোহনীয়া বগলীটোক দিছিল। আৰু বগলী চৰাইটো সৰু সৰু ডালিবোৰ মুহূৰ্ত কৰি লৈ তাৰে সাজি দিয়া ঘৰখনৰ ভিতৰতে গছৰ ডালিবোৰ গোটাবলৈ আৰম্ভ কৰিছিল। এই দৃশ্যখন দেখাৰ লগে লগে ভাই ককাইৰ মনত বহুত আনন্দ লাগিছিল। ভাই ককাই গম পাইছিল তাৰে পোহনীয়া বগলীটো বাঁহ সাজিবলৈ ধৰিছিল। বাঁহ সজাৰ 4 পৰা 5 দিন যোৱাৰ পাছত ভাই ককাই সাজি দিয়া বগলীৰ ঘৰখনৰ ভিতৰত যেতিয়া গৈ চাইছিল তেতিয়া ভাই ককাই চাই আচৰিত হৈ পৰিছিল যে তাৰে পোহনীয়া বগলীটো দুটা কণী পাৰিছিল। এই দৃশ্যটো দেখাৰ লগে লগে ভাই ককাইৰ মনত বহুত আনন্দ লাগিছিল। তাৰ পিছদিনাখন ৰাতিপুৱা ভাই ককাই দুজনে মিলি তাৰে পোহনীয়া বগলী চৰাইটোক কণী পাৰাৰ কাৰণে ভাই ককাই দুজনে মিলি বগলী চৰাইটোক মৰম কৰি দি আছিল। এনেকৈ এতিয়া বগলী চৰাইটোক ভাই ককাই এতিয়া আৰু মৰম কৰিবলৈ আৰম্ভ কৰিছিল। কণী পাৰাৰ পাছতে ভাই ককাই দুজনে মিলি
বগলী চৰাইটোৰ কাৰণে সাজি দিয়া ঘৰখনৰ ভিতৰতে সৰু সৰু মাছ নিতিয়া বগলী চৰাইটোক সকলো সময়তে খাবলৈ দিয়ে, যাতে তাৰে পোহনীয়া বগলীটো খোৱাৰ কাৰণে ক'তোবা উৰি নাযায়। এনেকৈ ভাই ককাইৰ লগত পোহনীয়া বগলী চৰাইটোৰ মৰমৰ সম্পৰ্ক গঢ়ি উঠে। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।